মোৰ বাৰীৰ ভাত কেৰেলা চাব। এইটো দেখিছে? হেল্ল' ফ্ৰেণ্ডছ, আদাব, ৱেলকাম টু মাই চেনেল ৰেচুজ ব্লগ। ৰাতিপুৱাই আজি এটা নতুন ভিডিঅ' লৈ আপোনালোকলৈ আগবাঢ়ি আহিলোঁ। কেইটামান কথা ক'বলগীয়া আছে বাৰু। ৰাতিপুৱাৰ কামখিনি হৈ গ'ল আৰু এটা বস্তু দেখাবলগীয়া আছে আপোনালোকক। চ' ফ্ৰেণ্ডছ, এই দেখিছেনে মোৰ কচুকুটিটোৱে? ককায়েকৰ চাওক, ককায়েকৰ কিতাপ পঢ়া টেবুলখন পাই তাৰ মানে আজি একদম কৈছোঁ নহয় কি ফূৰ্তি পাইছে দেখিছে? এইয়া ৰাতিপুৱাই গোটেই গাঁও ফুৰি আহিলে, আইতাকৰ লগত অলপ ফুৰি মেলি আহিলে, আহি পেলাই এয়া এতিয়া মই সেইখিনি সময়ত যাওঁতে যিখিনি অলপ চলপ কৰিব পাৰিলোঁ নে বাবা? বেগখিনি যে আপুনি পেক কৰা দেখিছে আপোনালোকে, আচলতে মই ঘৰলৈ যাম। মোৰ ঘৰ আকৌ উজনিতহে দেই, গতিকে বহুত দিন যোৱা নাই। এই লকডাউনৰ কাৰণে যাবও নোৱাৰা হ'লোঁ। কিন্তু এটা বিশেষ কাৰণত ঘৰৰ মাতি আছে, আহি যাব লগা কিবা দৰকাৰ আছিলে, সেইটো কাৰণে কাইলৈ যাম বুলি ঠিক কৰিলোঁ। তাৰ কাৰণে বনাই পেলালোঁ আমি, পাৰ্মিশ্যন আনি পেলালোঁ অলৰেডি। আনি মেলি এতিয়া এফালে চাব, যোৱাৰ আগদিনাখন ইমান ভেজাল ওলায়, কাৰণ গোটেই ঘৰখন ঠিক ঠাক কৰি থৈ যাব লাগিব। আৰু মই কেইদিনমান থাকাকৈ যাম মানে, সেয়েহে বেগ কালি ৰাতিয়ে শুওঁতে যিখিনি পাৰোঁ কাপোৰ কানি সামৰি ল'লোঁ। আৰু নিজৰ হ'লে বেলেগ কথা, এই পোৱালীকেইটাৰে ইমানখিনি কাপোৰ ওলায়, দিনটোত আপোনাৰ 3যোৰ 4যোৰ সলাই মানে চেঞ্জ কৰিবই লগা হয়, লেতেৰা কৰিয়ে থাকে। গতিকে বেগখিনি অলপ চলপকৈ ভৰাই আছোঁ। ক'ত লাষ্টলৈকে চাব থাকি যায় কিবা কিবি। আকৌ ইয়াৰ উপৰিও ইয়াৰো কিছুমান কাম বন ঠিক কৰি থৈ যাব লাগিব। গতিকে মই কৰি আছোঁ, আপোনালোকেও চাই যাওক কেনেকৈ কি কৰিম। গছপুলি কেইডালমানো যোনকেইডাল ঘৰৰ ভিতৰত আছে সেইকেইডালো অকণমান আজি দিনটোৰ পৰা অলপ বাহিৰত উলিয়াই থৈ যাব লাগিব। নহ'লে মই কাৰণ কেইদিনমান থাকিম, এওঁ আহি যাব মোক থৈ মেলি। গতিকে চাই যাওক ন। 80 ক'লে নামানিব। এই সতাসৰটোৱে চাওকচোন, এই সৰুটোৱে কচুগুটিটোৱে চাওকচোন, মোৰ ইমান ধুনীয়াকৈ লাগিছিলে গছডাল, ইমান ধুনীয়াকৈ বাঢ়িছিলে দেখিছেনে? গোটেই পাত ছিঙি শেষ কৰি পেলালে। এয়া দেখিছে? এইটো বাহিৰলৈ নিব লাগিব। তাৰপিছত এইটো এটা, এইটো অলপ বাহিৰত লৈ যাব লাগিব মই। এইডাল মানি প্লেণ্ট, এইয়া এই টাবকেইটা মই হেৰিৰ পৰা আনিছিলোঁ, আপোনালোকৰ যোৰাবাটত যে বহে, খুব ধুনীয়া ধুনীয়া টাব ওলাই যে, তাৰ পৰা আনিছিলোঁ। 3টা লৈছিলে, খুব ধুনীয়া। দেখিছে? এইকেইটাও ৰ'দত দিব মানে উলিয়াব লাগিব বাহিৰলৈ। এইজোপা এৰিকাজোপা, এই এৰিকাজোপাৰ তলত অকণমান এনেকুৱা হৈ গৈছে, কি কৰিব লাগিব আপোনালোকে কোনোবাই যদি জানে ক'বচোন। দেখিছেনে? এইখিনিতে কাম থাকে তাৰ, দেখিছে? এয়া বেগ চেগবিলাক অলপ চলপ সামৰা হৈছে আৰু ওলাই থাকিব, কাৰণ আজিও অলপমান কিবা কিবি কৰিব লাগিব। আমাৰ ছাৰ শুইছে দেই। এই শুই থাকোঁতেই মই যিখিনি পাৰোঁ কাম কৰি লওঁ। চিধাকৈ কেতিয়া কোনদিনাখন দিব পাৰোঁ।
এইবিলাক অনলাইনত অৰ্ডাৰ দি আনিছিলোঁ হেৰিটো ভাল যেনিবা এয়া লিটিল এঞ্জেল ডাইপাৰটো মই ভালেই পাইছোঁ এইটো ভৰাব লাগিব দেই ইমান চব নালাগে আৰু ভৰাবলৈ আছে এইকেইটা অলপ খুচখুচীয়া কিবা কিবি আনিছোঁ দিনৰ পৰা ৰাতি হৈ গ'ল কাম ওলাই আছে দিনত ধুলো কাপোৰ কিছুমান এয়া এইখিনি আকৌ ভৰাওঁ সৰু ল'ৰা ছোৱালী কাপোৰ আপোনাৰ কি ক'ব ইটোৰ পিছত ইটো ওলায়ে থাকে গতিকে ৰন্ধা বঢ়াও কৰিব লাগে বাকীখিনি কামো কৰিব লাগে গতিকে সকলোখিনি মিলাব লগা হৈ থাকে টোপোলা বাঢ়ি আছে এইকেইটা দিনতে বাহিৰত থলো এয়া গতিকে এইবিলাক আনিলোঁ সেইকেইটাহে থাকিলে সেইকেইটাও আনিব লাগিব এনেদৰে মোৰ আজি পেকিঙৰ কামখিনি আধা আধি হৈছে বাকী আছে গতিকে ভিডিঅ'টো ইমান দেৰি মোৰ লগত চোৱাৰ বাবে ধন্যবাদ এতিয়া অহাকালিলৈ বাৰু ঘৰলৈ গৈ আছোঁ গতিকে পিছৰ ভিডিঅ'টোত দেখা পাব ঘৰ ক'ত কেনেকৈ কি ন গতিকে আজিলৈ এইখিনিতে এৰিলোঁ বাই বাই